ঠিকাদার হুঁশিয়ার 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 রাইজর কাম সৎভাবে কৰক হুঁশিয়ার 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 ইনকাম জিন্দাবাদ 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 सरबगनि कामारगाव जौसिन गेजेरारि फरायसालियाव गोदानै साइन्स सेन्टार बिल्डिं लुनायाव ठिकादारा जाख्ल'नायनि अजद बरपेटा जिल्ला सिंनि सरबगनि कामारगाव जौसिन गेजेरारि फरायसालियाव आसाम सरकारनि समग्र शिक्षा बिथांखिजों गोदानै लुबाय थानाय साइन्स सेन्टार बिल्डिंआव जोबोर गाहाय थाखोनि सिमेन्ट रड आरो बालाजों लुनायनि अजद ओनसोलनि रायजोफोरनि आरो लोगोसेनो मेट्रिक आनजाद सोलिफुबाय थानाय समावबो सान हर खामानि मावनायनि जाउनाव आनजादाव जिरायनाय फरायसाफोरा जेंना नुजाथिनायनि अजद होयो ओनसोलनि रायजोफोरा गुबुन फारसेथिं साइन्स सेन्टार बिल्डिं लुनाया गाहाय थाखोनि जादों होनना अजद लाबोनानै ओनसोलनि रायजो राजाफोरजों लोगोसे फरायसालिनि गोरायुंआ बिल्डिं लुनाय खामानिखौ बन्द खालामो गुबै खामानिनि सोमोन्दै मिथिनो हानाय बादिब्ला आसाम सरकारनि समग्र शिक्षा बिथांखिनि जोहै कामारगाव जौसिन गेजेरारि फरायसालिनि साइन्स सेन्टार बिल्डिं लुनायनि थाखाय 45 लाख रांनि खामानिखौ गुवाहाटीनि राघव मित्ताल मुंनि सासे ठिकादारा गनायथि मोनो उनाव राघव मित्ताल मुंनि ठिकादारा फिन सरबगनि सान्दु मिया मुंनि ठिकादारनो 25 लाख रांनि साब कन्ट्राक्ट मावनो गथायना होयो ठिकादारा गोबां मुलाम्फा नागिरनानै हाबा मावनायनि जाउनावनो कामारगाव जौसिन गेजेरारि फरायसालिनि साइन्स सेन्टार बिल्डिं लुनाया जोबोर गाहाय थाखोनि जादों होनना ओनसोलनि रायजोफोरा अजद लाबोनायजों लोगोसे सानै ठिकादारनि सायाव नायबिजिरनानै गोख्रों राहा लानांगौ होनना सोरखारनिसिम दाबि दैखांनानै सोमावसारनाय हाबाफारि लायो सरबगनिफ्राय पुरन देउरिनि रिपर्ट समनि रादाब এতিয়া কথাটো হ'ল কি অসম চৰকাৰে বৰ্তমান আমাৰ গাঁও অঞ্চলৰে হওক বা টাউন অঞ্চলৰে হওক আমাৰ যিবিলাক চৰকাৰী বিদ্যালয় আছে বিদ্যালয় মহাবিদ্যালয় তাতে যথেষ্ট টকা পইচা দি আছে যাতে আমাৰ এই ভিতৰুৱা অঞ্চলৰ গৰীব ছাত্ৰ ছাত্ৰীসকলে ভালদৰে অধ্যয়ন কৰিব পাৰে কিন্তু এই কামটো যিজন ঠিকাদাৰে পাইছে শুনামতে তাৰ আধা মূল্যত চাব কণ্টেক্ট দিয়া হৈছে সাব কণ্টেক্ট ইয়াৰে স্থানীয় চান্দু মিয়া বুলি এজন সাব কণ্টেক্টাৰে লৈছে শুনামতে 25 লাখ কামটো 54 লাখ কিমান হাজাৰৰ আছিল তো এইটো কেনেকৈ সম্ভৱ হ'ব গতিকে এই কথাটো আৰু ভৱিষ্যতে আমাৰ ইয়াতে আমাৰ এই অঞ্চলৰ একেবাৰে গৰীব শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে অধ্যয়ন কৰে ভৱিষ্যতে এই ছাদ ঢালাই হ'ব ছাদখন যে খুলি নপৰিব তাৰে কোনো এইটো শুনামতে সায়েন্স বিল্ডিং হ'ব নেকি সায়েন্স বিল্ডিং ইয়াতে বহুত সায়েন্সৰ বস্তু থাকে ছাত্ৰ ছাত্ৰীয়ে জানিব লগা বহুত বস্তু থাকে আমি বিচাৰিছোঁ কামটো ভাল ধৰণে হওক আৰু বিভাগীয়ভাৱে আমি শিক্ষামন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাইছোঁ তেওঁলোকে পুঁজি আবণ্টন দিছে কিন্তু এই কামবিলাক কেনেকুৱা হৈ আছে এইটো তেওঁলোকে নজৰ দিয়াটো এটা প্ৰয়োজন আৰু ইয়াৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়কো আমি অনুৰোধ জনাইছোঁ তেওঁ যাতে উপযুক্ত তদন্তৰ ব্যৱস্থা কৰি এই কামটো ইষ্টিমেট মতে হোৱাৰ ব্যৱস্থা কৰে ঠিকাদাৰৰ একচুৱেল নামটো নাজানো আমি গুৱাহাটীৰ ঠিকাদাৰ বুলি শুনিছোঁ গুৱাহাটীৰে নে নলবাৰীৰে শুনিছোঁ চাম কণ্টেক্ট আমাৰ ইয়াৰে এজনক দিছে যিগৰাকীয়ে ৰাতিও কাম কৰে কিন্তু কেনেকৈ পচিবল হ'ব ৰাতি কাম কৰে ওপৰত এনেকৈ মাটি অকণমান ফেলাই দি কেনে বিল্ডিংটো বনাই আছে ইমানেই নিম্নমানৰ কাম কৰিছে যে আমি ভাবিব নোৱাৰোঁ যাৰ ফলত আমি ৰাজহুৱাভাৱে ৰাইজৰ হৈ দুআষাৰ মাত মাতিব লগা হৈছে ইয়াত ৰাতিও কাম চলায় স্কুলৰ পৰীক্ষা চলি থকা মেট্ৰিক পৰীক্ষা চলি আছে ইয়াত হাই ছেকেণ্ডাৰী আমাৰ ইয়াতে মেট্ৰিক চেণ্টাৰ এইটো এই মেট্ৰিক চেণ্টাৰত 401জন ইবাৰৰ ষ্টুডেণ্ট এই 401জন ষ্টুডেণ্ট থকা সত্ত্বেও ৰাতি কাম চলায় এই ইয়াত যদি কোনোবাই ৰাতি আহি কোনোবাই যদি আজিকালিতো নকলৰ প্ৰভাৱটো থাকেই তেতিয়া কৰিব কি বেঞ্চত লিখি থৈ যাব কোনোবাই নকল পুতি থৈ যাব অমুকত আছে এতিয়া আমি কামটো বিচাৰোঁ যে ইষ্টিমেট মতে সম্পূৰ্ণ যিটো ইষ্টিমেটত যিখিনি কাম ধৰাই দিয়া আছে সেই কাম মতে যদি কৰিব খোজে ঠিকাদাৰে কৰিব পাৰে নকৰিলে আমি বিহিত ব্যৱস্থা ল'ম বুলি আমি ৰাইজৰ ফালৰ পৰা দাবী কৰিছোঁ আৰু লগতে আমি সাংবাদিক বন্ধুসকলকো এই কথাটোৱে জানিব বিচাৰিছোঁ যে আমি জীৱনতো যাতে এই কামটো শিক্ষামন্ত্ৰীৰ থ্ৰুৱেদিয়ে হওক বা যি বিভাগৰ মন্ত্ৰী মহোদয় আছে আমাৰ শিক্ষা বিভাগৰ লগত জড়িত সেই মন্ত্ৰী মহোদয়ে যাতে এই কামটোত অলপমান চোৱা চিতাৰ কৰে আৰু লগতে স্থানীয় বিধায়ক মহোদয়কো আমি অনুৰোধ জনাওঁ যে এই কামটো যাতে নিম্ন মানদণ্ড নহয় ভাল কাম হওক এটা আমাৰ যাতে অঞ্চলৰ এটা ভাল
চিম্বল হৈ ৰওক এই কামটো, তাকেই কামনা কৰিছোঁ আমি।